নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আৰু প্ৰথমতে সকলোকে ভোগালী বিহুৰ হিয়া ভৰা লগ যাচিছোঁ। এইবাৰ বিহুত যিহেতু ঘৰৰ পৰা আঁতৰি আছিলোঁ সেইকাৰণে ভাবিলোঁ ইয়াতে যিখিনি সামগ্ৰী পাওঁ তাৰেই কিবা অলপ বনাওঁ। তাকে ভাবি মই এফালে কেক এটা বনাব লৈছোঁ, নিৰামিষ কেক। কাৰণখিনি তৈয়াৰ কৰি লৈছোঁ, বস্তুখিনিও গোটাই লৈছোঁ। বেক কৰিবলৈ মই গেছত বহাই দিছোঁ। তাৰ বাবে মই কেৰাহীত অলপ বালি লৈ লৈছোঁ আৰু তাৰ ওপৰতে এটা সৰু টিফিন বাতি লৈ তাত কেকৰ মিশ্ৰণখিনি দি অলপ সময় ঢাকি দিছোঁ। আৰু মাজে মাজে মই দুবাৰ চাইছোঁ যে কেকটো সিজিছেনে নাই। কেকটো ইতিমধ্যে হৈ গৈছে। তাৰপিছতে মই নাৰিকলখিনি অলপ ৰুকি ল'লোঁ। এইফালে মোৰ পিজি ভণ্টিয়ে অলপ হেল্প কৰি দিছে। তাৰপিছত এইখিনি চেনি পানীখিনি গৰম কৰি লৈছোঁ নাৰিকলখিনি ভাজিবৰ কাৰণে। আৰু নাৰিকলখিনি চেনি পানীখিনি দি অলপ ভাজি আছোঁ। যেতিয়ালৈকে আঠা আঠা হৈ নাযায় তেতিয়ালৈকে ভাজি লৈছোঁ। আৰু ইতিমধ্যে এইখিনিও ভালদৰে ভাজ খাইছে। তাৰ পাছতে মই এইখিনিও হৈ গৈছে মোৰ। এইফালে মোৰ নাৰিকলৰ লাড়ু ৰেডি হৈ গৈছে, কাটি লৈছোঁ। তাৰপিছতে মই নিমকিখিনি ভাজি ল'লোঁ আৰু ফাইনেলি মোৰ সৰু সুৰাকৈ বিহুৰ আয়োজন সম্পূৰ্ণ হৈ গ'ল। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈকে চাইছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ইমানতেই। বাই বাই।